জীৱন কি? কেলেণ্ডাৰৰ তাৰিখৰ দৰে জীৱনৰ কিছু পল সময়ৰ লগত হেৰাই যাব। হাঁহিবোৰো এদিন কিছু যন্ত্ৰণাৰ মাজত লুপ্ত হ'ব। আপোনবোৰেও এদিন বিদায় ল'ব। নিসংগতা আৰু স্মৃতিবোৰক সাৱটি এদিন এই জীৱনটো শেষ হ'ব। হাঁহি থকা বয়সত ঘৰৰ দায়িত্ব পালোঁ। মা দেউতাৰ মৰমৰ মই আজি অকলশৰে বাহিৰত আছোঁ। দিন বাগৰি বছৰ পাৰ হয়, তথাপিও প্ৰয়োজন শেষেই নহয়। মনৰ সেই সপোনবোৰ মনতে ৰয়। মই যে মধ্যবিত্ত পৰিয়ালৰ, এয়াই মোৰ জীৱন, এয়াই মোৰ পৰিচয়। মই অকলশৰে থাকি ভাল পাওঁ। পচন্দ অপচন্দ একো নাই। যেতিয়া যি মনলৈ আহে সেইবোৰতে নিজক সদায় বিচাৰি থাকোঁ। এই নিসংগতাত আকৌ এবাৰ হেৰুৱাবোৰক বিচাৰি চাওঁ। অতীতৰ মইজনক কিজানি আকৌ এবাৰ লগ পাওঁ।